চাপৰৰ নিকটৱৰ্তী জাওকুৰাত বিক্ষিপ্ত ঘটনা। এটি ছাগলী কেন্দ্ৰ কৰি শহুৰ জয়কৰ মাজত প্ৰচণ্ড মাৰপিট। প্ৰাণৰ মমতাত দুমহলীয়া বিল্ডিঙৰ পৰা অন কেমেৰা জাপ মাৰিল জয়। কেতিয়া বন্ধ হ'ব প্ৰচলিত দেৱানী প্ৰথা? এই দৃশ্য বঙাইগাঁও জিলাৰ যোগীগোপা থানাৰ অন্তৰ্গত জাওকুৰা প্ৰথম খণ্ডৰ। ছাগলী এটিক লৈ সৃষ্টি হোৱা কণ্ডলৰ মীমাংসাৰ বাবে জামাল হুছেইনৰ লগত তেওঁৰ জয় লুকমান আলী আৰু লুকমান আলীৰ পক্ষৰ কিছু ব্যক্তিয়ে আপোচ মীমাংসাত বহুতেই সংঘটিত হয় এই বিক্ষিপ্ত ঘটনা। জামাল হুছেইনৰ দেৱানী পক্ষৰ মানুহে গুৰুলকৈ প্ৰহাৰ কৰে জোৱাইক লুকমান আলীৰ লগতে লুকমান আলীৰ পক্ষৰ মানুহক। ফলত প্ৰাণৰ মমতাত দুমহলীয়া বিল্ডিঙৰ পৰা পানীত জাপ মাৰি প্ৰাণ ৰক্ষা কৰে লুকমান আলীৰ লগতে একাংশ। উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী লুকমান আলীয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে যোগীগোপা থানাত। ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে চাপৰত। তিনিদিন আগৰ কথা, কিন্তু কালি আমি বিচাৰত গৈছিলোঁ। আমি সমাজকৰ্মী হিচাপে আমাক মাতিছিল, আমি গৈ বহিলোঁ, কথা শুনা জানা ধুনীয়াকৈ হৈছে, প্ৰায় শেষেই, অলপ বাকী আছে, আমি ফিনিচিং কৰি দি গুচি আহিম। ইয়াৰ মাজতেই হঠাৎ হুলস্থুল লাগি গ'ল, মাৰপিট। ছোৱালী মানুহ লাঠি দলিয়াই দিয়ে আৰু তেওঁলোকে ধাৰাসাৰ পেটন শুৰু কৰি আমি মানে হতভম্ব হৈ বহি থাকিলোঁ। কি দিছে, বিল্ডিঙৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা তেওঁ পৰি গৈছে পানীত। তথাপি তাৰ পিছে পিছে মানুহ গৈছে মাৰিবলৈ, উদ্ধত হৈছে, দৌৰি গৈছে লাঠি লৈ। এইবিলাক যে বৰ্বৰ কাণ্ড কৰিছে, এই বৰ্বৰচিতক ব্যৱহাৰ কৰা যিবিলাক মানুহ এই সমাজত, শিক্ষিত সমাজত, এই মানুহখিনিৰ উচিত এটা শাস্তি হ'ব লাগে। তেওঁলোকে শিকোৱা উচিত, এনেকুৱা আইনে এটা ব্যৱস্থা ল'ব লাগে যাতে এইবিলাক মানুহ এই কাণ্ডৰ পৰা যাতে আৰু আইন সমাজৰ মানুহখিনি যাতে বুজি পায় যে নহয়, এনেকুৱা ঘটনা কৰিলে, অসামাজিক কাম, বৰ্বৰচিত কাম কৰিলে যে তেওঁ শাস্তি পাব লাগে বা শাস্তি পায়, সেইটো মানে চূড়ান্তৰূপে হ'ব লাগে। গতিকে মই আশা কৰোঁ প্ৰশাসনে যাতে ইয়াৰ ন্যায় তদন্ত কৰি এই দোষীবিলাকৰ উচিত শাস্তিৰ ব্যৱস্থা কৰে, এই কামনা কৰিছোঁ মই। মোৰ সন্মুখতে, আমাৰ সন্মুখতে, আমি বুলি নহয়, যিমান এই অঞ্চলৰ মুখিয়াল মানুহ প্ৰায় 20-25জন মানুহ আছিল, প্ৰত্যেকজন মানুহৰ সন্মুখতেই এনে ক'লো না, ঘটনাটো আছিল পাৰিবাৰিক, হাজবেণ্ড ৱাইফৰ। সেইটো স্প্ৰেড হৈ গ'ল হাজবেণ্ড ৱাইফ আৰু তাৰ শাশুড়ীক, সেইটো লৈ আমি বহিছিলোঁ। এতিয়া মানে হাজবেণ্ডৰ যিটো শ্বশুৰ পক্ষ আছিল, তেওঁলোকে এই হাজবেণ্ডক মাৰিলে, এইটো এই ছোৱালী পক্ষৰ মানুহখিনিয়ে এনেকুৱা কাণ্ডটো কৰিলে। যোৱা 4/7/2022 তাৰিখত আমাৰ ঘৰত আমাৰ এই দাদা একৰ লগত, দাদা এই আব্দুল মোতালেব আৰু তেওঁৰ এই শহুৰ আৰু এই সম্বন্ধীয়াৰ লগত এটা ঘৰুৱা কাজিয়া হয়। আৰু সেই কাজিয়ালৈ যোৱা 7/7/2022 তাৰিখত 12টা মান বজাত এই শ্বহীদ আলীৰ বিল্ডিঙৰ তলত এটা ৰাজহুৱা মানে মিটিং বহে। সেই মিটিং চলি থকা অৱস্থাতে এই জামাল হুছেইন আৰু নুৰ মহম্মদ আৰু তেওঁৰ পৰিয়ালবৰ্গই আমাৰ এই দাদা লুকমান আলী, নুৰ মহম্মদ আৰু আব্দুল মোতালেব, এই তিনিজনক নিৰ্মমভাৱে মাৰপিট কৰি এই বিল্ডিঙৰ পৰা পেলাই দিয়ে আৰু মানে এই চোকা অস্ত্ৰেৰে হানিছে। আৰু এতিয়া এই মোৰ এই দাদাসকল, এই নুৰ মহম্মদ, আব্দুল মোতালেব আৰু এই লুকমান আলী, সিহঁতে এতিয়া বঙাইগাঁও চিভিল হাস্পাতালত এই চিকিৎসাধীন হৈ আছে। গতিকে আমি এই যোৱাকালি আমাৰ এই যোগীগোপা থানাৰ অন্তৰ্গত ODB থানাত আমি এটা এজাহাৰ দাখিল কৰিছোঁ। এতিয়া আমাৰ অনুৰোধ হ'ল, আমাৰ বঙাইগাঁও জিলাৰ SP মহোদয়ক আমি অনুৰোধ জনাইছোঁ, মোৰ এই উচিত এই বিচাৰটো যাতে কৰি দিয়ে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, অতি সোনকালে যাতে এই যিসকলে এই নিৰ্মমভাৱে মাৰিছে তেখেতসকলক যাতে বিহিত ব্যৱস্থা কৰে। দাদাকক মাৰিছে এইটো জামাল হুছেইন, নুৰ মহম্মদ, ৰেজ্জাক আলী আৰু তেওঁৰ পৰিয়াল, এই বুৰহান আলী, শ্বহীদুল ইছলাম, আব্দুৰ ৰহিম আৰু তেওঁৰ নামবিলাক সকলো মনত নাই, এই মাজেদা খাতুন, মনোৱাৰা খাতুন, ঝাগুৰা পাটন হয়। এইটো সোনকালে যাতে সিহঁতক যাতে একৰায়ত্ব কৰি দোষী সাব্যস্ত